নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই সংগীতাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 27 আগষ্টৰ হয়। আজি আমাৰ পশ্চিম ধেমাজি দুলিমাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত আজি আশ্চৰ্যদা আহিছে। আমি এতিয়া চাবলৈ ওলাইছোঁ। এতিয়া ৰাতি 11:30 বাজিছে, যাব ওলাইছোঁ। মানে শুনিছোঁ বোলে বহুত বেছি মানুহ হৈছে। বলকচোন আশ্চৰ্যদাক এতিয়া এপাক চাই আহোঁ। আপোনালোকেও মোৰ লগত বলক। আশ্চৰ্যদা প্ৰগ্ৰেমটো মই আজিলৈকে চোৱা নাই, আজি প্ৰথম চাম। বহুত ভাল লাগি আছে মনটো। ওচৰৰ পৰা লগ পাওঁ নে নাপাওঁ ঠিক নাই। আঁতৰৰ পৰা হ'লেও আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। মাতটো মানে একদম চৰ্দি হৈ আছে, পূৰা মাতটো কিবা হৈ আছে আৰু। আহি পেলাই এডোখৰ পাই গ'লোহি। এতিয়া মানে গাড়ী নিব নোৱাৰি ইয়ালে। পূৰা মানুহ, পূৰা ভিৰ হৈ আছে। গাড়ী থ'বলৈ, পাৰ্কিং কৰিবলৈ জেগা নাই। এতিয়া আমি আধা ৰাস্তাতে গাড়ীখন থৈ গৈছোঁ আৰু খোজকাঢ়ি যাব লাগিব এতিয়া। ব'লক, আপোনালোকে লগত গৈ থাকক। এই আশ্চৰ্যদা প্ৰথম ষ্টেজত উঠিছে। তেখেতক আদৰণি জনোৱা কিছু মুহূৰ্ত আপোনালোকক মই দেখাইছোঁ। চাওকচোন, ইমান মানুহ হৈছে। আমি দেৰিকৈ অহাৰ কাৰণে চেয়াৰটো নাপালোৱে বহিবলৈ, কিন্তু একেবাৰে ষ্টেজৰ ওচৰত ৰখিবলৈও জেগা নাই। মানে একেবাৰে পেণ্ডেলৰ লাষ্টৰ ফালে ৰৈ পেলাই চাই আছোঁ। চাওঁচোন, মানুহ অলপ কমিলে ওচৰৰ পৰা তেখেতক চাব পাৰোঁ নে নোৱাৰোঁ, আৰু লগতে আপোনালোককো অলপ দেখাব পাৰোঁ নে নোৱাৰোঁ চাওঁ, ৰ'বচোন। অনুষ্ঠান আৰু ঐক্যতা সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব বিচাৰিছে ঐক্যতা সমিতিৰ সম্পাদক দীপক গোহাঁই আৰু মনোজ চমুৱাই এখনি ফুলাম গামোচাৰে আশ্চৰ্যদাই বিয়া গানটো গাই থকা কিছু মুহূৰ্ত। বিয়া গানটোতো এবাৰ বহুত জনপ্ৰিয় হৈ পৰিছে। বহুত ভাল লাগে, মোৰো বহুত বেছি ভাল লাগে বিয়া গানটো শুনি। শেষত মানে অন্তিম গানটোৰ আগৰ গানটোত ষ্টেজৰ ওচৰলৈ আহিব পাৰিছোঁ। মানুহৰ ইমানেই ভিৰ, এতিয়া মানে মানুহ অলপ কমিছে আৰু মানে তেওঁৰ প্ৰগ্ৰেম শেষ হ'বও হৈছে যে, এইকাৰণে আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছোঁ আশ্চৰ্যদাক, আৰু ময়ো ওচৰৰ পৰা প্ৰথমবাৰৰ বাবে চাই লৈছোঁ। আৰু এটা গানৰ পিছতেই তেখেতৰ অনুষ্ঠান সামৰণি পৰিব, গতিকে ব'লক চাই লওঁ শেষৰ গানটো তেখেতৰ। ধন্যবাদ শেষত সকলোকে ধন্যবাদ জনাইছোঁ, আৰু কল্যাণক বহুত ধন্যবাদ। আৰু মোৰ মামা এজন আছে ধেমাজি, বিপুল মামা, চেনাইদা, সকলোকে বহুত ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ, শুভৰাত্ৰি। প্ৰগ্ৰেম শেষ হৈ গ'ল। এতিয়া ৰাতি 2টা বাজিছে। আমি ঘৰ আহি গ'লোঁ। মানে আশ্চৰ্যদাক ওচৰৰ পৰা লগ নাপালোঁ আৰু মানে কি যোৱাও আমাৰ অলপ পলম হ'ল। সেইকাৰণে আপোনালোককো ওচৰৰ পৰা দেখাম বুলি ভাবিছিলোঁ, আৰু মোৰো লগ পাবলৈ বহুত বেছি ইচ্ছা আছিলে, কাৰণ আশ্চৰ্যদাক মই ওচৰৰ পৰা লগ পোৱাই নাই। আশ্চৰ্যদাৰ প্ৰগ্ৰেম মই চোৱাই নাই, এইবাৰ প্ৰথমবাৰৰ বাবে চাইছোঁ। প্ৰগ্ৰেম চাই বহুত বেছি ভাল লাগিলে আশ্চৰ্যদাৰ প্ৰগ্ৰেম চাই। মানে সোনকালে শেষ কৰি দিলে, কাৰণ আজি 28 তাৰিখে এক্সাম এটা আছে। সেইকাৰণে সকলোৰে ভালৰ কাৰণে সোনকালে সামৰণি মাৰি দিলে। গতিকে এতিয়া ঘৰ আহি গ'লোঁ। এতিয়ালৈ সকলোকে বাই বাই, লাভ ইউ আশ্চৰ্যদা। বহুত বেছি ভাল লাগিলে আপোনাৰ প্ৰগ্ৰেম চাই।